এতিয়াৰ পৰা বহুদিন আগত এখন গাঁৱত এজন ব্যৱসায়ীয়ে বাস কৰিছিল। তেওঁৰ এটা ডাঙৰ শস্যৰ ভঁৰাল আছিল। এদিন ৰাতি এটা ভোকাতুৰ নিগনিয়ে খাদ্য বিচাৰি ঘূৰি ফুৰোতে ব্যৱসায়ীজনৰ ডাঙৰ শস্যৰ ভঁৰালটোত তাৰ চকু পৰিল। ভঁৰালটোত শস্যৰ গোন্ধ চাৰিওফালে বিয়পি পৰিছিল। নিগনিটোৱে ভাবিলে, মই সঁচাকৈয়ে বৰ ভাগ্যৱান। যদি মই সদায় অলপ অলপকৈ শস্য খাই থাকো, মোৰ ভোকো পলাব আৰু ভঁৰালৰ গৰাকীয়েও গম নাপাব। ভবামতেই কাম। তাৰ পাছৰ পৰা নিগনিটোৰ যেতিয়াই ভোক লাগে তেতিয়াই সি ভঁৰালৰ শস্যৰ বস্তা এটাত ফুটা কৰে আৰু বস্তাটোৰ পৰা মাটিত পৰা শস্যসমূহ খাই পেলায়। এনেদৰে থাকোঁতে থাকোঁতে নিগনিটো লোভীয়া হৈ পৰিল আৰু ভাবিবলৈ ধৰিলে, যদি মই বস্তাখনত সোমাব পৰাকৈ ফুটা এটা কৰোঁ, তেন্তে চিধাই গৈ বস্তাৰ ভিতৰত বহি যিমান ইচ্ছা সিমান শস্য খাব পাৰিম। তেতিয়া মই বেছি সময় ভোকত থকাৰো প্ৰয়োজন নাই। খাই মেলি সোনকালে ওলাই আহিলে গৰাকীয়েও মোক ধৰিব নোৱাৰিব। লোভী নিগনিটোৱে তাৰ এই পৰিকল্পনাৰ কথা ভাবি ভাবি আনন্দত ক'ব নোৱাৰা হৈ পৰিল। সেইদিনাই ৰাতি নিগনিটোৱে তাৰ চোকা দাঁতেৰে শস্যৰ বস্তাটো কাটি তাত সৰুকৈ ফুটা এটা কৰিলে। তাৰ পাছত সি সেই ফুটাটোৰ মাজেৰে বস্তাত থকা শস্যৰ মাজলৈ সোমাই গ'ল আৰু পেটটো ভৰি অভন্দি নপৰালৈকে শস্য খায়ে থাকিল। পেটটো ভৰ্তি যেন অনুভৱ কৰাৰ পাছত সি প্ৰথমে যি ফুটাৰ পৰা ভিতৰলৈ সোমাই আহিছিল সেই ফুটাটোৰে টোপোলাটোৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিলে। কিন্তু তাৰ পেটটো ইমান ফুলি উঠিছিল যে বহুবাৰ চেষ্টা কৰাৰ পাছতো সি সৰু ফুটাটোৰে ওলাই আহিব নোৱাৰিলে। সি শস্যৰ মাজতে আবদ্ধ হৈ পৰিল। সি বিভিন্ন প্ৰকাৰে চেষ্টা কৰিলে পাছে ওলাব নোৱাৰিলে। বহু চেষ্টা কৰাৰ পাছতো যেতিয়া নিগনিটোৱে ওলাব নোৱাৰিলে তেতিয়া সি আতংক আৰু ভয়ত কান্দিবলৈ ধৰিলে। কান্দি কান্দি সি ভগৱানকে চিন্তা কৰি ক'লে, হে ভগৱান, কালি ৰাতিপুৱাই যদি গৰাকীয়ে আহি মই ইয়াত থকাটো গম পায়, তেওঁ দেখোন মোক মাৰি পেলাব। কিবা এটা কৰি মোক বচাওক প্ৰভু। একেটা ভঁৰালতে ব্যৱসায়ীজনৰ পোহনীয়া শহাপহুটোৱেও বাস কৰিছিল। সি নিগনিটোৰ কান্দোন শুনি তাক আহি সুধিলে, তুমি ইয়াত কিয় কান্দি আছা বন্ধু? লোভীয়া নিগনিটোৱে তাক তাৰ গোটেই কাহিনীটো ক'লে। নিগনিটোৰ মূৰ্খামিৰ বাবে শহাপহুটো হাঁহিহে উঠিল। সি ক'লে, বন্ধু, তুমি যে ইয়াৰ পৰা ওলাই যাব পৰা নাই আৰু ইয়াতে আবদ্ধ হৈ আছা, তাৰ কাৰণ হ'ল তুমি প্ৰয়োজনতকৈ বেছি খাইছিলা আৰু সেই কাৰণে তোমাৰ পেটটো বহুত ফুলি গৈছে। তুমি এটা কাম কৰা, শস্যবোৰ হজম হৈ যোৱাৰ পাছত তোমাৰ পেটটোৰ আকাৰ কমি যাব। তেতিয়ালৈকে তুমি এই টোপোলাটোৰ ভিতৰত ৰৈ থাকা। তাত
পাছত একেটা ফুটাৰে আকৌ ওলাই আহিবলৈ চেষ্টা কৰিবা আৰু ওলাই যাব পাৰিবাই। নিগনিটোৱে শহাপহুটোৰ কথা মানি সেই নিশা শস্যৰ বস্তাটোৰ ভিতৰতে শুই থাকিল। সাৰ পোৱাৰ পিছত তাৰ পেটটো বেচৰু হৈ পৰিল। সি তেতিয়াই ওলাই যাব পাৰিলেহেঁতেন, কিন্তু নিগনিটোৱে আকৌ পেটত ভোক অনুভৱ কৰিলে আৰু লোভত ৰ'ব নোৱাৰি পুনৰ এগালমান শস্য খাই পেলালে। তাৰ পেটটো আকৌ এবাৰ ফুলি উঠিল। কিন্তু এইবাৰ নিগনিটোৱে বিশেষ চিন্তা নকৰিলে, কাৰণ সি অনুভৱ কৰিলে যে শহাপহুটোৱে তাক বস্তাটোৰ ভিতৰতে মনে মনে শুই থকাৰ নতুন কৌশল এটা শিকালে। লোভীয়া নিগনিটোৱে ভাবিলে, এতিয়া দেখোন পেটটো আকৌ ভৰি ফুলি উঠিছে। এটা কাম কৰো, আজি এনেকৈয়ে থাকো, কাইলৈ ওলাই যাম। তাৰ পাছত নিগনিটো আকৌ শুই পৰিল। সেই নিশা খিৰিকীৰে এজনী ডাঙৰ মেকুৰী লুকাই চুৰকৈ সোমাই আহিল। মেকুৰীটো যেতিয়া শস্যৰ বস্তাটোৰ ওচৰলৈ আহিল, তেতিয়াই তাই নিগনিটোৰ গোন্ধ পালে। মেকুৰীটোৱে কৌতূহলেৰে বস্তাটো চালে। তাই নিগনিটোক ভিতৰত শুই থকা দেখা পালে। লোভত ৰ'ব নোৱাৰি মেকুৰীটোৱে নিগনিটো ধৰি খাই পেলালে। নীতি শিক্ষা: আমাৰ প্ৰয়োজনতকৈ বেছি বস্তুৰ লোভে সদায় অবাঞ্ছিত দুৰ্যোগৰ সৃষ্টি কৰে।